ফাইনেলি বিজয় ভাইৰ দোকানত গৈ আছো আৰু গুৱাহাটী ফালৰ পৰা আহিলে এনেকুৱা এটা ৰাইট টাৰ্ণ ইউ টাৰ্ণ ল'ব লাগিব। ইউ টাৰ্ণ লৈ অকমান আগত গৈ লেফট সাইডে দোকানখন দেখিয়ে পাইছে আপোনালোকে চাওক। আৰু ফাইনেলি আহি পালো মই চাওক আহি পালো। এতিয়া স্কুটি ৰখালো। এতিয়া ৰখাই মেলি ধুনীয়াকৈ বিজয় ভাইক লগ কৰোঁ। আৰু বিজয় ভাই আছে বাহিৰতে ৰৈ। আমি বিজয় ভাইৰ লগত অলপ কথা মই আহি পালোঁ বিজয় ভাইৰ দোকানত ধুনীয়াকৈ অপেনিং হৈ গ'ল। যোৱাকালি অলপমান লেট হৈ গ'ল টাইমটো হিচাপতে নহ'ল। নাই নাই এইটোতো টাইম লাগিব। কেনে লাগিছে বাকী? নাই নাই সকলোকে আহিবলৈ যোৱাকালিও কৈছোঁ আৰু আজিও ক'লোঁ। কোনে কোনে গম পোৱা নাই ধুনীয়াকৈ আহক, সকলোৱে আহক। আৰু আমাৰ সন্ধিয়ালৈকে থাকিবই। ধুনীয়াকৈ আহক। আৰু দোকানখন যিমান ধুনীয়া লোকেশ্যনত আছে আমাৰ ধূপধাৰা মানে গোৱালপাৰা অন্তৰ্গত ধূপধাৰা মাজত আকৌ আহিছে। আৰু ধুনীয়াকৈ মানে ইফালে আছিলে আগত কলিতাপাৰা, তাৰ পৰা গুচি আহিলে অসুবিধাৰ কাৰণে বিশেষ আকৌ উভতি আহিছোঁ ৰাইজৰ মাজত। সেইটোৱে আৰু ধুনীয়া এতিয়া টাউনৰ মাজত ধুনীয়াকৈ দোকানখন আহিছে। আৰু সকলোৰে আগতে মৰম যেনেকুৱা মৰম দিছিলে এতিয়াও আশা কৰোঁ ৰাইজে সেনেকৈ মৰম দিব। আৰু আমি এতিয়া ভিতৰত ধুনীয়াকৈ দোকানখন দেখাই দিওঁ, চাই ল'ব। আইটেমো একদম স্পেচিয়েল মিঠাই ল'ব একদম কোৱালিটি চব যি মন যায় চব পাব। পিয়ৰ গাখীৰৰ গাখীৰৰ চাহ এইটো স্পেচিয়েল অলপ মই খালোঁ এতিয়া ভাল লাগিলে, বেছি ভাল লাগিলে। ধুনীয়াকৈ আমি এতিয়া দেখাই গৈ আছোঁ কেনেকুৱা ডেক'ৰেশ্যন কৰিছে আৰু মিঠাই কেনেকুৱা কোৱালিটি আছে চবখিনি পাব। ধুনীয়াকৈ দেখা চাওক। আপোনালোকক দেখাই আছোঁ চাওক কি ধুনীয়াকৈ সজাই ৰাখি দিছে ৰেকৰ্ড। আৰু মিঠাই কেনেকুৱা মিঠাই লাগে আপোনালোকক চবখিনি আছে কোৱালিটি ইয়াতে। যেনেকুৱা তাজা তাজা মিঠাই আপোনালোকে খাই কিবা এটা ইমানেই মজা পাব। আগত যেনেকুৱা মজা পাইছিলে সেই মজাটো আজিও মজাটো আছে। তো আপোনালোকে সেনেকুৱাই আহক। আৰু আমাৰ বিজয় ভাইৰ দোকানত সকলোৱে আহিব বুলি আশা কৰিছোঁ। আহক ধুনীয়াকৈ টেষ্ট কৰি যিখিনি যাওক। আৰু মোৰ প্ৰথম এইটো দোকানৰ ভিডিঅ' আৰু মানে এনেকুৱা কৰা নাই আগৰ পিছে এইটো এনেকুৱা ব্লগিং ভিডিঅ' দোকানৰ। আৰু আমাৰ বিজয় ভাই বহুত ৰিকুৱেষ্ট কৰাৰ কাৰণে মই এই ভিডিঅ'টো বনাওঁ। আৰু এই ভিডিঅ'টো বনোৱাতে কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে কিবা ভুল হৈছে বুলি ক্ষমা কৰি দিব। আৰু সেনেকুৱাকৈ জনালে মোৰো ভাল লাগিব। আৰু আমাৰ বিজয় ভাই চাহ খাই আছে আৰু মোকো কৈছে চাহ খাব। মইতো অলৰেডি চাহ খালোঁৱেই। তাতৰ পেকেট লাঞ্চো কৰিলোঁ। আৰু আমি গৈ আছোঁ এতিয়া। আমি বিজয় ভাইৰ সৰু ভায়েক তাৰ লগত অলপ কিবা কথা পাতিলোঁ। মই দোকানখনৰে কথা পাতি আছোঁ। আৰু এনেকুৱাই কথা পাতি মানে আপোনালোকক ভিডিঅ'খিনি ধুনীয়াকৈ দেখাই আছোঁ। আৰু সকলোৱে মৰম দিব বুলি ভাবিছোঁ। আহিব, ভাল লাগিব। দোকানখনৰ লুকটোৱেই বেলেগ লগা হৈ গৈছে বাহিৰৰ ফালৰ পৰা। আৰু আহিব আপোনালোকে। আৰু ব্ৰিজখন হৈ গ'লে আমাৰ তাৰপিছত আৰু বেছি ভাল লগা হ'ব আমাৰ বিজয় ভাইৰ দোকান। আৰু পাৰ্কিং প্লেচো পাব। এতিয়া অলপমান 4 লাইনৰ কাৰণে পাৰ্কিং প্লেচৰ কাৰণে অলপমান অসুবিধা হয়। তো 4 লাইন হোৱাৰ লগে লগে আমাৰ ব্ৰিজৰ তলত নিশ্চয় পাৰ্কিং পাব আৰু ধুনীয়াকৈ অহল বহল জেগা পাই যাব। তো আহিব আপোনালোকে, ভাল লাগিব। আৰু মই প্ৰায় তাতে গৈয়ে থাকোঁ। আপোনালোকে কোনোবাই যদি লগ কৰিব বিচাৰে তাতে আহি লগ কৰিব। আৰু চাওক এনেকুৱাকৈ ধুনীয়াকৈ টেষ্ট কৰি আছে চববিলাকে। আৰু পেটিছ আছে ইয়াতে। তো সেইটোৱে আমাৰ মিঠাইখিনি ধুনীয়াকৈ দেখাইছোঁ। আগতেও দেখাইছোঁ আৰু এতিয়াও দেখালোঁ। চাওক কাঁচাগোল্লা আছে, গোলাপ জামুন আছে, কেক আছে, চব ভেৰাইটিজ বস্তু পাব ইয়াতে। তো আহিব আপোনালোকে, আশা কৰোঁ। আৰু টেষ্ট কৰি যাওক ভালকৈ। আৰু শেষত লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকে। ভিডিঅ'টো প্ৰথমবাৰৰ ভিডিঅ' কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট
পিকনিক খাব এটা মাথা মাৰি মই যাম যা মানে ছাবস্ক্ৰাইবাৰ আছিল তো ছাবস্ক্ৰাইবাৰ ধুনীয়াকৈ গুৱাহাটীৰ পৰা আহিলে তাহাঁতে গোৱালপাৰা দিছিলে এতিয়া গুৱাহাটী যাব তই লগ কৰি কিনে গুচি গ'ল